আজি আপোনালোকক দেখাম আমাৰ ঘৰতে কৰা শাক পাচলি খেতি। আজি আপোনালোকক দেখাম আমাৰ ঘৰত মানে এতিয়া কি খেতি কৰা হৈছে। তো এয়া ফাৰ্ষ্ট দেখাইছোঁ কেপচিকাম গছ কেইডাল আছে ইয়াতে। তাৰপিছত এই আৰু খাই থাকোঁ মাজে মাজে, ঘৰতে ৰোৱা কেপচিকাম হয়। বেলুৱাৰী খেতি কৰা হৈছে আমাৰ। বেলৰ বহুত লাগে, মানে লাগিলে লাগিয়ে থাকে আৰু এইফালে ৰোৱা হৈছে ভাত কেৰেলা। দেখাই আছোঁ কিন্তু এয়া ভাত কেৰেলা, মানে ঘৰৰ খেতি আৰু ঘৰৰ খেতিয়ে ক'ব পাৰি আৰু ধুনীয়াকৈ ভাত কেৰেলা। এয়া হৈছে ঘৰৰ খেতি, ৰঙালাও ঘৰতে ৰোৱা হৈছে। ৰঙালাও এনেকৈ কলি পেলাই আছে আৰু লাগিব। তাৰপিছত আৰু এইফালে আমাৰ জিকা ৰোৱা হৈছে, আৰু এইফালে তিয়ঁহ লাগিছে, মানে এইফালে দেখাই আছোঁ আপোনালোকক। এইটো দেখিছেনে, এইটো তলত এইটো তিয়ঁহ লাগিছে আৰু এইটো লাগিব ধৰিছে আৰু লাহে লাহেকৈ।